যদি আপোনাৰ ভিডিঅ'টো ভাল লাগে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া আপোনালোকৰ মৰম বুলি ভাবি ল'ম। ধন্যবাদ। জয় আই অসম। ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনত পাৰিলে পানীৰ দৰে হ'বলৈ চেষ্টা কৰা। নিজৰ ৰাস্তা নিজে তৈয়াৰ কৰি ল'ব পাৰিবা। পাথৰৰ দৰে নহবা আনক উজটি খুৱাবলৈ। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব পাৰে। কেৱল পইচাৰ পিছত দৌৰিলে মহান ব্যক্তি হৈ নাযায়। মহান ব্যক্তি হ'বলৈ হ'লে ডাঙৰ সপোন দেখিব লাগিব। কোনোবাই সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ হাঁহি মাৰি কৈছিল, তলত বহা মানুহে পৰি নাযায় কেতিয়াও। জীৱনৰ যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়ে জয় লাভ নকৰে। কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজৰ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। ধন্যবাদ। জয় আই অসম, জয় ভাৰত। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল।